অৱশেষত এখন ধুনীয়া অন্নপূৰ্ণা লড্জ এখন বিচাৰি পালোঁ। মোৰ নম্বৰ 41। তাৰপিছত বলক কিবা এটা খাই লওঁ। ভাত কিমান খাই লৈছোঁ ন, দিনটো একো খোৱা নাই। মোৰ কাম এটা আছে, কৰিও আহোঁ। মোৰ কামটো হৈ গ'ল কৰি। এতিয়া ভাবি আছোঁ আপোনালোকক কি দেখুৱাওঁ। বলক, হেই দিছ ইজ ৰংঘৰ। যে শিৱসাগৰত আহি পেলাই যদি ৰংঘৰ কাহিনী কি নোচোৱা হ'ল। ৰংঘৰ বলক এতিয়া আমি ৰংঘৰ চাওঁগৈ। আৰু পালোঁ আহিও ৰংঘৰ আমি টিকেট চিকেট ইমান টেনশ্যন ল'ব নাই, 20-25 টকা সেইটো চাই লওক। বেকগ্ৰাউণ্ড এটা ধুনীয়া ৱেডাৰ, বিশেষকৈ বৰষুণ আহিছে, তাৰ ৰ'দো ওলাই আছে। আগৰ দিনৰ প্ৰথম স্বৰ্গদেৱে বাঁহেৰে তৈয়াৰ কৰিছিল। তাৰপিছত পনত্ত সিংহই বঢ়িয়াকৈ সিংহৰ পিছত মাছৰ কণী, হাঁহৰ কণী, তাৰপিছত বৰা চাউলৰ যি এটা চিমেণ্ট তৈয়াৰ কৰি এটা ধুনীয়া অসমৰ কীৰ্তিচিহ্ন তৈয়াৰ কৰিছে। যাবলকচোন, ভিতৰত যাওঁ, কি কি আছে চাওঁগৈ। কেনেকুৱা লাগে পৰিৱেশটো ওপৰৰ পৰা। বিউটিফুল ৱাহ। ইয়াতে বহি আগৰ দিনৰ মহাৰাজসকলে তলত ম'হযুঁজ বিহু উপভোগ কৰিছে। এইটো চাই লওক পৰিৱেশ, কি ধুনীয়া জাপি বন কাটি বনাই থৈছে। আনলিমিটেড ৰংঘৰ বাকৰি বুলি ক'লে বিখ্যাত। ভিতৰতো চাওক, এতিয়া ৰং কৰি আছে, অলপ ৰং কৰিছে, ভাল লাগিছে ৰং কৰিছে কাৰণে। মানুহ আহিছে বহুত। নেক্সট ভিডিঅ' কৰি আছোঁ।